আহোম বীৰাংগনা মূলা গাভৰু আৰম্ভণি। নাৰীসকল কোনো ক্ষেত্ৰতে দুৰ্বল নহয়। আমি ইতিহাস বা বুৰঞ্জীপাত লুটিয়াই চালে নাৰীসকলৰ ভূমিকা সম্পৰ্কে জানিব পাৰোঁ। অতীতৰে পৰা নাৰীসকলে পুৰুষৰ সমানে সামাজিক ক্ষেত্ৰত আগবঢ়াৰ কথা আমি পাই আহিছোঁ। ৰাজকাৰ্য, পূজা পাৰ্বণ, যুদ্ধবিগ্ৰহ, দেশপ্ৰেম আদিত নাৰীসকলৰ অৱদান সম্পৰ্কে বুৰঞ্জীয়ে আমাক জানিবলৈ দিয়ে। তেনে এগৰাকী সাহসী বীৰাংগনাৰ কথা তলত উল্লেখ কৰিলোঁ। যিগৰাকী বীৰাংগনাই নিজৰ বংগদেউৰ যুদ্ধক্ষেত্ৰত মৃত্যুবৰণৰ বাতৰি পাই দেশভক্তি আৰু স্বামী ভক্তিৰ পৰিচয় দি নিজেও যুদ্ধক্ষেত্ৰত প্ৰাণ আহুতি দিছিল। বীৰাংগনাৰ ৰূপত মূলা গাভৰু। আহোম ৰজা চহুমুং বা স্বৰ্গনাৰায়ণ ওৰফে দিহিঙীয়া ৰজাই বকতাত 1497 চনৰ পৰা 1539 চনলৈ ৰাজধানী পাতি আছিল। সেই সময়তে মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিল। সেই যুদ্ধত আহোম সৈন্য বহুতো মৰা পৰে। সেই সময়ত দিহিঙীয়া ৰজাৰ ৰাজমন্ত্ৰী আছিল ফাচেংমুং বৰগোহাঁই। তেওঁ সেই যুদ্ধলৈ যাত্ৰা কৰিছিল আৰু যুদ্ধক্ষেত্ৰত তুৰ্বকৰ হাতত মৃত্যুবৰণ কৰে। ফাচেংমুং বৰগোহাঁইৰ মূলা গাভৰু গিৰিয়েক আছিল। গিৰিয়েকৰ মৃত্যুৰ বাতৰি পাই মূলা গাভৰু শোকত বিহ্বল হ'ল। সেই সময়ত আহোমৰ এটা নিয়ম আছিল, যুদ্ধলৈ যোৱাৰ সময়ত কৱচ কাপোৰ দিব লাগিছিল। কাৰণ কৱচ কাপোৰ পিন্ধি গ'লে যুদ্ধত জয়ী হয় বুলি বিশ্বাস আছিল। কৱচ কাপোৰ হ'ল একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিয়াই যুদ্ধলৈ যোৱাজনক পিন্ধাই পঠোৱা এক ৰক্ষা কৱচ। আহোম শিপিনীসকল সেই সময়ত বৰ কাজী আছিল। গতিকে একে ৰাতিৰ ভিতৰতে কাপোৰ বৈ যুদ্ধলৈ যোৱাজনক পিন্ধাই পঠিয়াব পাৰিছিল। কিন্তু মূলা গাভৰুৱে গিৰিয়েকক সেই কৱচ কাপোৰ পিন্ধাই পঠাব নোৱাৰিলে। কাৰণ সেই সময়ত তেওঁ বিধুৰ্ত্তী আছিল। গতিকে কৱচ কাপোৰ দিব নোৱাৰাৰ বাবেই গিৰিয়েক ৰণত মৃত্যু হ'ল। এই কথাষাৰে তেওঁৰ অন্তৰত বৰকৈ আঘাত দিলে আৰু তুৰ্বকক এসেকা দিবলৈ হাতত ঢাল আৰু হেংদাং লৈ ঘোঁৰাত উঠি যুদ্ধক্ষেত্ৰলৈ ঢাপলি মেলিলে। আহোম সৈন্যই দুগুণ উৎসাহেৰে মূলা গাভৰুক দেখি যুদ্ধ কৰিলে। অশেষ পৰাক্ৰমে যুঁজি শেষত তুৰ্বকৰ হাতত মূলা গাভৰুৱে প্ৰাণত্যাগ কৰিলে। তাকে দেখি শেষত কনচেং বৰপাত্ৰই একেঘাপে তুৰ্বকৰ মূৰটো কাটি পেলালে। সামৰণি। গতিকে নাৰীসকল কোনো ক্ষেত্ৰতে পুৰুষতকৈ পিছপৰা নহয়। যিসকল নাৰীয়ে দেশ ৰক্ষা কৰি গ'ল, যিসকল নাৰীয়ে দেশৰ কাৰণে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি প্ৰাণ আহুতি দি গ'ল, শ্বহীদ হ'ল, স্বামী ভক্তি তথা বীৰাংগনা ৰূপে নিজৰ প্ৰাণকো আহুতি দিলে, সেইসকলৰ তেজ বৰ্তমান নাৰীসকলৰ গাতো আছে। গতিকে নাৰীসকলে তেওঁলোকৰ আদৰ্শৰে আদৰ্শান্বিত হ'ব লাগে। সেই নাৰীসকলৰ প্ৰতি অশ্ৰুঞ্জলি যাচিব লাগে। তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশ তথা সমাজ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিব লাগে। তেতিয়াহে এখন দেশ তথা এখন সমাজ ৰক্ষা পৰিব। লিখক শ্ৰীযুত ৰত্নেশ্বৰ চেতিয়া। এতিয়া খুলি চাম। এতিয়াতো হ'বই।